Language is the main equalism of domestication. There is no heart of communication without permission. Every man knows very well that you can be not allowed, but you should not agree. প্ৰত্যেক গৰাকী সফল মহিলাৰ আঁৰত এখন বিউটি পাৰ্লাৰ থাকে। এটা হৈছে মোক কপাল বেয়া কাৰণে আপোনালৈ বিয়া হ'ল। আৰু মেইনটো হৈছে মই বুলিহে আপোনাৰ লগত চলি আছো। সেইটো ইউটিউবত যাব নেকি? হাই এণ্ড হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল অসমীয়া গগৈ ব্লগছ। আজি শিৱসাগৰ বৰ্ডিং ফিল্ডলৈ মই আহি আছোঁ। এতিয়া ইয়াত বোলে আজি কে আহিব, তো চাবলৈ আহিছোঁ তাৰ জমনি, তাত আপোনালোকে চাই থাকিব। তো ব্লগ আমি এতিয়া পাইছোঁহি আৰু হয়তো আপোনালোকে ভইচটো শুনিছে, ষ্টেজৰ ওচৰত পাইছোঁহি, আমি বৰ্ডিং ফিল্ড পালোহি আৰু তো চাই থাকক। নমস্কাৰ সকলোকে। লাভ ইউ টু। আমি জেনেৰেলি ল'ৰা মানুহ নকওঁ, ঘৰত কৈছোঁ আৰু সোমাই আহোঁতে তুমি বহনি কৰি দিলা ন? ভালে আছে সকলো? আৰু একদম প্ৰথমে কিন্তু সেইজন কলাকাৰক বিশেষ ধন্যবাদ। মঞ্চখন ইমান সুন্দৰকৈ সজাইছে আৰু একদম মানে অসমীয়া ঘৰ এখন, গছ চালি দিয়া লাওটোলৈকে ভঁৰাল খুব ধুনীয়াকৈ সজাইছে। তেখেতৰ কাৰণে এটা হাত চাপৰি দিয়ক, ইমান সুন্দৰ শিল্পী তেখেত। পাইছোঁ বোলে আৰু হৰি মই চাইছোহে বুলি ইমান সময় কোৱা নাই। আৰু এইবাৰ অনুষ্ঠান আৰম্ভ কৰিছিলোঁ মই শিৱসাগৰৰ পৰাই, বিহু অনুষ্ঠান, আৰু আকৌ এবাৰ আপোনালোকৰ নিমন্ত্ৰণ পালোঁ। আচলতে মোৰে সৌভাগ্য হ'ল যে দুবাৰকৈ আহিবলৈ পালোঁ। আৰু খালি সেইবাৰো অকলে আহিলোঁ, এইবাৰো আহিলোঁ। মোৰ লগত আমাৰ আই চি ছাৰ আছেই, কিন্তু তাৰো টোপনি ক্ষতি হৈ আছে। সি ৰেষ্ট ল'লে, মাতিছিল সমিতিয়ে বোলে যদি আহে আহক। তাৰ গা ইমান ঠিক নহয় মানে, মন কৰিলে যদি আমাৰ আকৌ বেয়া লাগে জোৰকৈ আনিবলৈ বোলো লৈ আহিম, আকৌ পিছত বেছি গা বেয়া হ'ব আৰু শ্ব' আছেই। মই বোলো তুমি অকণমান ৰেষ্ট লোৱা, কাৰণ সেইজন হ'লে ময়ো অকণমান এটা সাহস পাওঁ দিয়কচোন। কাৰণ আমাৰ ছাৰেই হৈছে আমাৰ সাহস, আমাৰ বিশ্বাস। তেখেত হৈছে আমাৰ মাই বাপ, আমি হৈছোঁ উত্তৰণ সামাজিক আৰু সাংস্কৃতিক। মই একেবাৰে ককাইলৈ ভালকৈ কৈ দিওঁ, মই ধৰিব পৰা নাই। দীপক চাংমাইদেৱে উত্তৰণ সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান বেহৰবাৰী, তেখেতসকলে এই মঞ্চখন সুন্দৰকৈ সজাইছে। গতিকে মই এবাৰ তেওঁলোকক পুনৰ ধন্যবাদ জনালোঁ। আৰু কৈ দিব পাৰি পেলাই কৈ দিব ভালহে লাগিছে, অন্ততঃ মই ক'ব পাৰিলোঁ, নামটো গম পোৱা নাছিলোঁ। ধন্যবাদ দেই। এই জাপিবলৈ শুনক লাগে, মই ভাবিছোঁ এনেই কথাকে থাকিলে বস্তুটো ডেম হৈ থাকিব, অলপ গানা আগত গাই কৰি দিওঁ। আৰু আপোনালোকে বিহু গান অকণমান ৰিদমটো আপোনালোকে দিব, কিন্তু এনেই নহ'লে পাপৰ সেমেকা নিচিনা সেমেকি থাকিব লাগিব। এই জাপিবলৈ শুনক লাগে, এই বৰষুণ গ'লে কামত নাহে। আজিকালি ছোৱালীয়ে হাতত ৰাখে দীঘল, কাঁহী বাতি নোধোৱে ভাগিব বুলি হাতৰ। এজনী চপাই দবি খুৱাব বুলি সুখৰ ভাত, পাছতহে মজা পাবি ৰান্ধি দুজনলৈ ভাত। এতিয়া আমি সংসাৰ কৰা মানুহবিলাকে বুজি পাই আছোঁ নহয়, মহিলাসকলে যিসকল ইয়াতে বিবাহিত, যিসকল সংসাৰ গোটেই গম পাইছে, তেওঁলোকৰ মহিলাসকলক মই ক'ম, যদি হয় মই জানো আপোনালোকৰ এটা ফিডবেক এটা মই চাকৰি নালাগে বজাব, কিন্তু ফিডবেক এটা মই পাই যাম। মহিলাসকলে যিসকল বিবাহিত, তেওঁলোকৰ জীৱনত দুটা কমন ডায়লগ গিৰিয়েকৰ লগত কিবা লাগিলে। এটা হৈছে মোক কপাল বেয়া কাৰণে আপোনালৈ বিয়া হ'ল, আৰু মেইনটো হৈছে মই বুলিহে আপোনাৰ লগত চলি আছোঁ। হয়নে নহয়? এইটো চবতে আহিছিল নাই হোৱা, মণিকো লাগে।
আই লাভ ইউ মনিব কৈছে দেখা চোৱা জিন্দা জিন্দা মানুহ থাকোঁতে এইটো আপোনালোক সকলোকে মই বিহুৰ অকণমান পলমকৈ হ'লেও ওলগ জনালোঁ আৰু অসমীয়া নৱবৰ্ষৰ ওলগ জনালোঁ আমি খালি বহুত দিন হ'ল বেহাৰবাৰীখন আমি বহুত দিন কৰিবই পৰা নাই মোহন মই প্ৰীতম বাইলুং আমি চব ঘূৰিয়ে ফুৰিছোঁ এতিয়া কালি গৈ পেলাই বাইলুঙৰ লগত শ্ব' কৰিলোঁ ইমান লাজ পালোঁ অনুষ্ঠানটোত বাইলুঙৰ লগত তাই দৰ্শকক সুধিছে যে ৰাইজ আপোনালোকে যদি অকণমান সহযোগ কৰে অকণমান মই নাচিম মানুহখিনিয়েতো মৰমো কৰে চিঞৰিছে চবে নাচক নাচক গান এটা লগাই দিছে তাই ভাবা নাছিল নেকি মোক কৈছে নাচোঁ নে কেইকেইটা বোলো নাচ আকৌ এনেকৈ চাদৰখন এনেকৈ টানি নাচিবলৈ যোৰা টানিছে নোজোৰে নহয় চাদৰ খেমেল কৰিছে মানুহক কৈছে দেৰিছেনে বোলে মই বোলো কিয় চাদৰৰ ডাবুল এক্সেল নাপায় নেকি যিটো পেট আহিয়ে আকৌ দৰ্শকক কৈছেহি আহিয়ে দৰ্শকক কৈছে বোলে হেৰি মই কেইকেইটাই গাব মই বজাম মই বোলো ক'ত বজাবি তই কৈছে ঢোল এটা মই লৈ আহিছিলোঁ ইয়াতে বজাইছে বোলে আও হৰি খুলিছে এতিয়া য'তে বিহু যিবিলাক বিহু মঞ্চলৈ গৈ আছে চবতে কৈ আছে মই বিয়া হ'ব বিচাৰোঁ জেগাখনখিনি নাম কৈ পেলাই কয় মই বিয়া হ'ব বিচাৰোঁ ইয়াতে আছেনে কোনোবা বিয়া পাতিবলৈ চবতে তাই কৈ ফুৰে পিছৰকণ মই কৈ দিওঁ বোলো অকলে যদি তাই খাহ নকয় দুজন আহিলেও আমি এজনে ধৰিম আহক সুধিব খুজিছোঁ তৰালি কোনো হ'ব তোমাৰ লগৰী কোনো হ'ব তোমাৰ লগৰী কোনে পাব অন্তৰত ইয়াতে যিখিনি ৰাইজ আছে আপোনালোকে মোৰ আচল নামটো জানে জানো বহুত কম মানুহে জানে আমাৰে দুৰ্ভাগ্য যে বেহাৰবাৰী আউটপোষ্টখনত প্ৰথমৰ পৰা নেম কাষ্টিং নেদেখুৱালে নেম কাষ্টিংটো দেখুৱালে গম পালেহেঁতেন এইটো খাটনীয়াৰ নামটো কি মোহনৰ নামটো কি নেম কাষ্টিং নিদিয়ে নহয় চিৰিয়েলখনত আমাৰ ভাল নামটো হৈছে মোৰ মতে কৈ থাকোঁ নিলে আমি নামটো ভাগ্যত চাৰপেটা স্বামী ভাল নামটো সিদ্ধাৰ্থ শৰ্মা এইটো পৰিয়ালৰ সিদ্ধাৰ্থ শৰ্মা সিটো কেকে খাটনীয়া কোনটো ভাল লাগে কেকেটো ভাল লাগে ন এইবিলাক চব মুখস্থ ন চবতকে ডাঙৰ কথা মঞ্চত আহি কম কিবা এটা কম বুলি বেলেগ ভাবি আহোঁ ইয়াত আহি কথা বেলেগ ওলায় চবে কৈ দিয়ে চবে কৈ দিয়ে চব জানিছোঁ আও হৰি কিন্তু বিহু গান আপোনালোকে অকণমান বজাব লাগিব দেই এই তুমি নাচনি এতিয়া গাভৰু এইবিলাক যিবিলাকে চিঞৰিছে চবৰে ব্ৰেকআপ হৈছিল যেন লাগে হয়নে আমাৰ সেইকাৰণে ভাগি গৈছে এই তুমি নাচনি এতিয়া বস্তু দি গ'লো এই তুমি নাচনি এতিয়া যে গাভৰু আহাচোন কাষলৈ অকণমান মৰম কৰোঁ মই বিচাৰিছোঁ সুগন্ধি ঐ গোলাপ ফুল অন্তৰে জানানে নিবিচাৰে জাতি কুল এই ওপৰৰ পৰা জানো নহ'ব নামি দিওঁ এতিয়া অকণমান বজাবনে নবজায় চাপৰি বজাবনে মাজৰ মানুহখিনিয়ে কম ফূৰ্তি কৰে যিখিনি ছাইডত থাকে সেইখিনি অনুষ্ঠানটো বেছি জীপাল কৰি ৰাখে বজাব লাগিব বজাবনে নবজায় আপলোড দিওঁতে চাব যাতে ফটোবিলাক ভালকৈ ওলাম মোৰ দেই নহ'লে বেকা বেকিকৈ লৈ থৈ ফটোত লাগিলে মেইন কামটো লৈ যাম অকণমানি এটা ক'লো 12টা বজাত টোপনি ধৰা নাই আহি গৈছে নাই ধৰা কোনফালে ঘোঁৰা কঠীয়া বাজানো মোহনক আনা নাই মইহে আনিছোঁ আপুনি কিন্তু ফূৰ্তিটো চবেই কৰিব লাগে মই আগতে আগৰবাৰ য'ত আহিছিলোঁ তাত মই কৈ থৈ গৈছোঁ নেকি আমাক কিন্তু কৰোণাইটো শিকাই থৈ গৈছে মনবিলাক মাৰি থাকিব নালাগে অকণমান ফূৰ্তি এটা কৰি দিব পাৰিলে মোৰ গাত যদি ফূৰ্তি নকৰে দুখ মোৰ মই ফূৰ্তি লগাব নোৱাৰিম চাগে কিন্তু মই চেষ্টা কৰিম আপোনালোকেও অকণমান চেষ্টা কৰিব লাগিব কৰিবনে নকৰে মন দুৱাৰে দি তুমি সোমালাহি বহুদিনৰ পৰা বুকুতে নলাহি চিঞৰি ক'ব খোজো
থেংক ইউ ছ' মাছ মানে থেংক ইউ ছ' মাছ সেইখন মই সেইকাৰণে গোৱা নাই তোমালোকে জনে এনেকুৱা চাইছোঁ সকলো মানুহে হাঁহি ধেমালিৰ মাজতো আমি এটা কথা হাঁহি ধেমালি কৰি থাকিম আৰু এটা কথা কৈ থ'ম যে প্ৰত্যেক মানুহে কিন্তু নিজৰ স্বাস্থ্যটোৰ প্ৰতি যিমান পাৰি যত্ন ল'ব লাগে মানুহে সেইটো আমি প্ৰত্যেকে জানো মই একো নতুন কথা কোৱা নাই সেইটোও জানো এতিয়া মই নিজে আজি কিমান দিন হ'ল মিঠা খাবলৈ বাদ দি দিলোঁ মাছ মাংস নাখাওঁৱেই সদায় আধা ঘণ্টামান খোজ কাঢ়োঁ এক্সাৰচাইজ কৰোঁ শাক পাচলি খাওঁ ভাল ফল মূল খাওঁ যিখিনি ফ্ৰেছ অৰ্গেনিক আজি বহু দিনৰ পৰা এইটো চলাই আছোঁ এইবোৰ মোটামুটি বেয়াবোৰ মই বাদেই দিছোঁ খালি এই ফাঁকি কথা কোৱাটোহে বাদ দিব পৰা নাই সেইটো অকণ আছে বোলে আৰু হৰি বোলে তুলসী তল মৃগ বহু চৰে বোলে শুনিও গৈ সবজন মোহৰৰ ওচৰ কমন পৰিছে কিন্তু এটা কথা বহুতে বেয়া পায় সৰু ল'ৰা ছোৱালীবোৰ যে চাই কিন্তু বহুতে আকৌ পুলিচ এইবোৰ দেখুৱাবলৈ বহুতে আকৌ অনুৰোধ কৰি থাকে এতিয়া আমাৰ ঘৰতে মোৰ ল'ৰা এতিয়া সি ডাঙৰ হ'ল সিয়ে ক'বলৈ ল'লে তেতিয়া এইবোৰ কি খাই ল'লে লাল চাহনে এতিয়াতো গাত লগা হ'ল ঘৰতে ওলাল যেতিয়া ভুল ধৰা কিন্তু এসোপামান মানুহে আকৌ কৈ থাকে ফোন কৰি ক'ৰবাত মেছেজ দি বহুত দিন কৰাই নাই এইটো কৰক আৰু আপোনালোকে বিশ্বাস কৰক মই নাটকত হওক এই চিৰিয়েল চিনেমা যি দুই এখন কৰিছোঁ গোটেইবোৰ মিলালে মই 300-400মান মদাহীয়ে কৰিছোঁ এতিয়া মই একেবাৰে ঘপককৈ কৰি দিব পৰা কেৰেক্টাৰটোৱে মদাহী ইমিডিয়েট লেংগুৱেজ ইজ মেইন লেংগুৱেজ অফ ডমিনিষ্ট্ৰেশ্যন নাই ইংলিছে কৈছোঁ আগৰ পৰা মই কৈছোঁ ইংলিছ আৰু এবাৰ লাগে হা সেইটো ইউটিউবত যাব নে কি চেনেলটোৰ নাম কৈ দিওঁ নেকি এবাৰ কিবা এটা খোৱাবা তাৰপিছত কৰিম আৰু মানে সমস্যা এনেই মোক কেনেকুৱা লাগিছে ধুনীয়া লাগিছেতো আজি ভাল লাগিছে আগৰ পৰা ঠিক নালাগিলে নেকি আগৰ পৰা ঠিক লগা লাগিছে এইবাৰ বেছি ভাল লাগিছে কালি ভোট জলকীয়া খালোঁ এতিয়া সেইকাৰণে ধুনীয়া লাগিছে খিন লাগিছে নেকি বেছিকৈ গৈ ৰাম নাই এইফালে মজি গ'লে মই বৰবাদ হৈ যাওঁ সদায় সুধি পাগল কৰি দিয়ে Language is the main equalism of domestication. There is no heart of communication without permission. Every man knows very well that you can be not allowed, but you should not agree. E tumare numoromo ahajua korute umalu kotobuli dubodi bonurile moromore bhavo ahajua komile mori jua dubori punar goji uthile ta মানুহে কেতিয়াও অযথা টেনশ্যন নল'ব যিমান পাৰে মোৰ মাজতে বেমাৰ হৈছিল বেছি টেনশ্যন লোৱাৰ কাৰণেই হৈছিল টেনশ্যনটোৰ পৰা আঁতৰি থাকিব সুবিধা পালে অকণমান ৰং ৰহস্য কৰিব এতিয়া মোৰ লগৰ এটা সিদিনা কি হৈছে সি বজাৰ কৰিবলৈ গৈছে ফোন আহিছে বোলে তোমাৰ ছোৱালীজনীয়ে স্কুলতে ছুইচাইড কৰিছে কিন্তু ভয় খাই গ'ল ধুমাধুম বাইক লৈ স্কুল পালেগৈ গৈ ওপৰলৈ গ'ল ছাটত তাত গৈ পেলাই তাৰ মনত পৰিছে আৰু তাৰ ছোৱালীজনীটো এইখন স্কুলত নপঢ়ে ধুমাধুম ওলাই আহিছে আহি বাইকখন লৈছে লৈ পেলাই ষ্টাৰ্ট দিবলৈ ধৰি পেলাই তাৰ মনত পৰিছে আৰে মোৰতো ছোৱালী নাই কোনে ফটো আমি কৰিলে তাৰপিছত ঘৰলৈ গ'লগৈ গৈ গা পা ধুই ভাত খাই শুবলৈ লৈ সেইবাৰ আৰু মাথা গৰম হৈ গৈছে আৰে কোনে ফটো আমি কৰিলে মইতো বিয়াই পতা নাই অযথা টেনশ্যন নল'ব বোলে আৰু হৰি তোমাক নেপালে মৰি যাম নাই মিলা নাই আৰু এবাৰ ট্ৰাই কৰা আহি যাব কাষেদি গৈছে বোলে আও হৰি আও ৰাম মিলিছে চন্দ্ৰ সূৰ্য দুইটা মিলিছে
বেলেগৰ ঘৈণীয়েকৰ কথা শুনিলে ভাল নাপাওঁ মুছন মৰ্ণিং লগত চাই আছে আকৌ ইয়াত যায় নে নাই আহিছে চকী ইয়াত ভৰাইছে নে উলিয়াইছে নাই মোলৈ চাওক হ'ল আৰু দুখন চকীয়ে কিমান চাওক আপোনালোকে কওকচোন ক'ৰবাত সুধিছোঁ মই ইয়াত সুধিলোঁ নে নাই নাজানো আমাৰ মহিলাসকলৰ অন্তৰ বেছি বহল নে পুৰুষসকলৰ অন্তৰ বেছি বহল ইউটিউবত যদি চাইছে চবে গম পাই গ'ল কাৰণ চব আহিয়ে যায় চব শেষ কৰি পেলালে ইউটিউবটোৱে আৰু গোটেই পেণ্ডেলত নতুন নতুন কিমান কথা ক'ম দিনে ৰাতিয়ে চব বাদ দি সেইটোৱে ভাবি থাকিব লাগিব এতিয়া যে অনুষ্ঠান কৰোঁ এতিয়া যিগৰাকী সঁচা তেওঁতো খা খবৰ লয় ন গা ঠিকে আছেনে কেনেকুৱা লাগিল তাত গৈ আৰু এইখন ফিল্ডত অনুষ্ঠান কৰিবলৈ পোৱাটোতো এটা ডাঙৰ কথা ইয়াতে পাৰ্মিশ্যনেই নিদিয়ে অনুষ্ঠান পাতিবলৈ হয়নে নহয় যে অনুষ্ঠানটো যিহেতু যেতিয়া অনুষ্ঠানটো ৱেট থাকে তেতিয়াহে দিয়ে আৰু খুব ভাল লাগিছে যে ইমান সুন্দৰকৈ অনুষ্ঠানটো হৈ আছে আৰু ইয়াত প্ৰথমবাৰ আহিলোঁ ইয়াতে আমি অহাও নাই বোলে চাকৰি বজালে ভালকৈ বজাব নহ'লে চাধা মাৰ নিচিনা লাগে থেংক ইউ এতিয়াতো সোধে শ্ৰীমতীয়ে সোধে যে কেনেকুৱা হ'ল অনুষ্ঠান দৰ্শকখিনি ভাল নে এতিয়া আপোনালোকে চাওক কোনোবাই গাইছে কোনোবাই বজাইছে সেইটো বেলেগ এতিয়া আপোনালোক প্ৰত্যেকৰে এটা চিন্তা থাকে আমি আহিম আপোনালোকক অকণমান হঁহুৱাওঁ বুলি এতিয়া হাঁহিবও পাৰে নেহাঁহিবও পাৰে নেহাঁহিলেতো আমাৰ বদনাম হৈ যায় এতিয়া মানুহগৰাকীয়ে ঘৰতে তেওঁ শুলে আৰু এতিয়া উঠি ইয়াৰ পৰা নামি যাম তেওঁ খবৰ ল'ব চাগে কেনেকুৱা ঠিকেই পালেনে ভালনে সমিতিখন দৰ্শকখিনি কেনেকুৱা সদায় খবৰ লয় যদি মোক ভাল পায় এটা হাত চাপৰি বজাওঁ না মই অনুৰোধ কৰিছোঁ থেংক ইউ ময়ো তাকে কওঁ বোলে এনেকৈ চাপৰি খুজিয়ে ল'ব লাগে এনেই নহয় নাই হ'লেও ভাল পাওঁ আপোনালোকক ভাল পাওঁ আপোনালোকৰ মৰম আশীৰ্বাদৰ কাৰণে আমি আৰু শিৱসাগৰ বাসীয়ে অকণমান বেছিকৈ ভাল পায় যেনো লাগে তেনেকুৱা আছে কেইখনমান জেগা মৰিগাঁৱত লাগে এনেকুৱা বেছিকৈ যেন ভাল পায় ইয়াতে ইমান মাতে আৰু মানে টানটো দেখিলে গম পাওঁ আৰু আপোনালোকক অলপ মানুহখিনি যিহেতু সাংস্কৃতিক গান অভিনয় আদি খুব ভাল পায় ৱৰ্কশ্বপ আদি হয় কিবাকিবি ক'ৰবাত কেতিয়াবা মোৰ লগত যোগাযোগো হৈছে মই আহিব পৰা নাই গতিকে এনেকুৱা মন এটা সদায় থাকক শিল্পৰ প্ৰতি শিল্পীৰ প্ৰতি মঞ্চখন দেখি সোমাই আহিয়ে ভাল লাগিব এতিয়া ইমান ঘূৰিলোঁ এনেকুৱাকেতো নাই দেখা ইয়াতে দেখিলোঁ ইমান ধুনীয়াকৈ মঞ্চখন সজাইছে সঁচাকৈ পবিত্ৰ মঞ্চ বুলি কয় যে সঁচাকৈ থেংক ইউ কাৰ অন্তৰ বহল মহিলাসকলৰ নে পুৰুষৰ শুদ্ধ উত্তৰ এতিয়া কিছুমানে কয় যুক্তি দিয়ে বাইদেউহঁতে মহিলাৰ হেনো অন্তৰ বেছি বহল যুক্তিটো কি যে মহিলাসকল ছোৱালীজনী এখন ঘৰৰ পৰা এখন ঘৰলৈ বিয়া হৈ আহি সেই ঘৰৰ মানুহখিনিক অন্তৰত ৰাখে নিজৰ গিৰিয়েকক অন্তৰত ৰাখে নিজৰ ঘৰৰ মানুহখিনিকো অন্তৰত ৰাখে সেইকাৰণে হেনো মহিলাসকলৰ অন্তৰ বেছি বহল কিন্তু মোৰ মতে পুৰুষসকলৰ বেছি বহল কেনেকৈ আমি বিয়া পাতিলোঁ আমাৰ ঘৈণীজনী আমি অন্তৰত ৰাখিলোঁ ঠিকে কৈছে কৈছে চাপৰিকেইটা গপচ কৰিছে চাই দিছোঁ কিন্তু এটা চাপৰি থেংক ইউ তলুৱাত জোৰ আছে থেংক ইউ আমাৰ পুৰুষসকলৰ অন্তৰ বেছি বহল এইকাৰণে বিয়া পাতিলোঁ ঘৈণীজনীক আমাৰ অন্তৰত ৰাখোঁ তেওঁৰ মাক দেউতাক অৰ্থাৎ শহুৰ শাহুক আমি অন্তৰত ৰাখোঁ মোৰ ঘৰৰ পৰিয়ালটোতো মই অন্তৰত ৰাখোঁ অকল সেয়াই হেনে মোৰ পত্নী ফুলফালী চাৰিজনীক মই অন্তৰত নাৰাখিম তাই বান্ধৱী দুজনীক মোৰ অন্তৰত নাৰাখিম অন্তৰত মোক জেগা নালাগিবনে তাৰ মাহীয়েকৰ যে পেহীয়েকৰ যে জেঠাইকৰ যেতিয়া মোৰ অন্তৰত ৰাখিব কাৰ অন্তৰ বেছি বহল পুৰুষৰ শুদ্ধ উত্তৰ এতিয়া আপোনালোকে চাওক প্ৰত্যেকজন সফল ব্যক্তিৰ আঁৰত এগৰাকী মহিলা থাকে সেইটো চবেই জানে একো নতুন কথা কোৱা নাই প্ৰত্যেকগৰাকী সফল ব্যক্তিৰ আঁৰত এগৰাকী মহিলা থাকে প্ৰত্যেকগৰাকী ইয়াতে কৈছে বেলেগ এটা মাৰিবগৈ কিবা কথাখিনি ক'বলৈ নিছে সেইটো কৈছে প্ৰত্যেকগৰাকী সফল ব্যক্তিৰ আঁৰত এগৰাকী মহিলা থাকে প্ৰত্যেকগৰাকী সফল মহিলাৰ আঁৰত কি থাকে জানেনে প্ৰত্যেকগৰাকী সফল মহিলাৰ আঁৰত এখন বিউটি পাৰ্লাৰ থাকে মহিলাক কৈ আছোঁ যে খুব ফূৰ্তি এনে কোনো আকৌ দাঁত লগাই নল'ব এনে ধেমালি কৰে হ'ব পাইছোঁ নেটৱৰ্কটো পাইছোঁ আপোনাৰ চাবাছ মানে এনেকুৱা এটা দিছোঁ থেংক ইউ সৰু ল'ৰা ছোৱালী কৈছে ভয়ে নাখায় বোলে বেয়াই পাম কিবা যি দম দি কৰোঁ এইটো মৰম আচলতে টিভিতে দেখি আপোন হৈ গ'লোঁ কিছুমান ল'ৰা ছোৱালী পাওঁ এতিয়া 10 বছৰ হ'ল নহয় বহুত সৰুতে আপোনালোকক দেখিছোঁ বুলি কৈ এতিয়া BA পাছেই কৰিলে চলি এইটো আছে চিএম সেইখন দেখোন বন্ধই নাখায়
চলি থাকক নে কি থাকক ন আমি খালি বহুদিন কৰা নাই আমি গৈ এতিয়া অকণমান মানে লাগি ভাগি দিমগৈ আৰু গোটেই সোপা পাতি আছোঁ শুনে যাতে মই ভাবিছোঁ মই হাবিলদাৰ নকৰোঁ ASI প্ৰমোচন ল'ম নেকি আৰু যেতিয়া তেনেকুৱা কথা কোম্পানীত ওলাব আপোনালোকে গমেই পাব মই কেতিয়াবা ফেচবুকত সঁচা কিছুমান মোৰ লাইফৰ কথা কৈ থাকোঁ তেতিয়া কিন্তু যদি কোম্পানীৰ ফালৰ পৰা আহে যে আমি এতিয়া আপোনাক ভাবা নাই ASI আপুনি হাবিলদাৰে কওঁ তো মই এটা চেঞ্জ এটা বিচাৰিছোঁ যে ASI হ'লে অকণ বেলেগ হ'ব ন অভিনয় বা কোৱা মেলা যদি কোম্পানীয়ে নেমানে মই কিন্তু পষ্ট দিম ফেচবুকত ৰাইজে বিচাৰে নে বুলি যদি ৰাইজে বিচাৰে কোম্পানী হৈ যাব আৰু সোমাই মই বাইলিঙকে ছাছপেণ্ড কৰিম কাৰোবাৰ এটা গৈ পাৱাৰটো দিবগৈ লাগিব ন পাৱাৰটো দিব লাগিব ন কিন্তু মই ভাবিছোঁ আৰু অনুষ্ঠান আছেতো মই ভাবিছোঁ আকৌ গেপ লৈ আকৌ আহোঁ নেকি অকলে বকি আছোঁ আকৌ এবাৰ আহোঁ ওচৰতে থাকে গীত চলি থাকক নহয় এইটো বুদ্ধি কৰা নাই আকৌ আহিম এইটো অনুষ্ঠান আজিকালি আকৌ এইটো দিব লাগিব আমি আপোনালোকে অকণমান যদি পৰামৰ্শ দিয়ে আশীৰ্বাদ দিয়ে আমিও আগবাঢ়িবলৈ এটা সুবিধা হয় চাবনে নাচায় দুইজনৰ পিছৰ ফালে মতা মানুহ বেছি ধনী নে মাইকী মানুহ বেছি ধনী কওকচোন মতা মানুহ বেছি ধনী কাৰণ আমি চবেই জানো টপা মানুহবিলাক বেছি ধনী মাইকী মানুহৰ টপা নাথাকে মাইকী মানুহে যদি কোনোবা পুৰুষক গুৰুত্ব দিয়ে তেতিয়াহ'লে গম পাব সেইজন তেওঁৰ স্বামী যদি 50 গৰাকী মহিলাই কোনোবা পুৰুষক গুৰুত্ব দিয়ে গম পাব সেইজন কোনোবা আদৰ্শৱান পুৰুষ যদি হাজাৰ মহিলা কোনোবা পুৰুষৰ কাষ চাপি যায় গম পাব সেইজন কোনোবা বিখ্যাত চেলিব্ৰিটি কিন্তু যদি 10-12 গৰাকী মহিলা বা ছোৱালী কোনোবা পুৰুষৰ কাষ চাপি যায় তেতিয়া গম পাব সেইজন আন কোনো নহয় সেইজন ফুচকা বেপাৰী